তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এক্সামৰ সময়তো মোৰ ভিডিঅ' বনাবলৈ এয়া নাই, মানে এক্সাম চলি আছে মোৰ, কিন্তু অলপ ভিডিঅ' দিব বনাবলৈ এয়া নাই। কেলৈ কি আপোনালোকে আকৌ ডেইলি ব্লগছ নাপালে মানে মোক ইয়াত পুৰণা ডেইলি ব্লগছ নাদিয়া বুলি। তো আজি গম পাইছে চামনে আপোনালোকে দেখি যে আমি আজি হুইলি প্ৰেক্টিছ কৰিব গৈ আছোঁ। আজি হুইলি প্ৰেক্টিছ আমি দুটাই কৰিছোঁ আৰু কোনো মানুহ জানো নাই, ই মই আৰু নাই আহিব যদি ফোন মাৰিব আগলৈ ভিডিঅ'টো একেলগে থাকিব। তো ব'ল গৈ আছোঁ ষ্টেচনলৈ বুলি নে কি কয় গাইছ। চ' মানে কিবা নাজানে নে এক্সাম আছে গাইছ। তাৰপৰা উলিয়াই আমাৰ চলি একসাথ দে হা আগত নি মানে মানে কমেণ্ট দি আছে এনেকৈ মই কমেণ্টটো মানে ৰিপ্লাই দিবলৈ মই বেলেগকৈ থৈ দিছোঁ। মানে সেইটো ভিডিঅ' বনাম আগত ভিডিঅ' কৰি আপোনালোকক কম মই কমেণ্টৰ মানে কুৱেশ্যন আনচাৰ। তো কুৱেশ্যন আনচাৰ কেনেকৈ দিম সেইটো লাহেকৈ ক'ম আৰু মানে মই ভাবিছিলোঁ 850 ছাবস্ক্ৰাইবাৰ হ'বলৈ মানে কুৱেশ্যন আনচাৰ দিম বুলি, কিন্তু এতিয়া নিদিম বুলি ভাবিছোঁ 850তে আৰু ধৰি লওক মানে 1K মান হ'ল বুলি ভাবিছোঁ। 1K হোৱাটো কুৱেশ্যন আনচাৰ মই আপোনালোকক এটা ভিডিঅ' এটা দিম নে কি কয় গাইছ। তো কমেণ্ট কৰি জনাব এনেকৈ দিম নে এতিয়াই দিম বুলি উলিয়াই যাম। তো আপোনালোকে গম পাইছে আমাৰ লগৰ এটা মানে হেমন্ত যে ডিব্ৰুগড় তাৰ মানে এনেকৈ কিবা এটা হ'ব। তো মই তাকো ইয়াৰ ভুল মই ইয়াৰ ভুল হয় বুলি কওঁ, মাজতে ভুল মানে সি মানে ৰাস্তাত গৈছে এইটো বেয়া কথা কৈছে কামটো। আৰু লগত কিবাকে যদি ক'বলৈ যাওঁ মানুহটোৱে মানে মাৰিব নালাগিছিলে, প্ৰথমতে আহি বুজাব লাগিছিলে। আমাৰ ইয়াত যি লাইক মানুহে সেইবোৰ নাচায় মানে মৰি যায় জুই যায় সেইবোৰ মানে লাইক কৈ দিয়ে মানে, কিন্তু আমি এইবোৰ নকৰোঁ আৰু সি মানুহটোৰ লগত লাগিব নালাগিছিলে বাৰু, সেইটো ভুল কাম কৰিলে। ডাঙৰ মানুহ যিখিনি হ'লেও ডাঙৰ মানুহ এজন শিক্ষক হিচাপেও তেওঁ বুজি পাব লাগিছিলে যে মাৰিব লাগিব নালাগে ল'ৰাটোক। মানে এনেকুৱা বেয়া মোৰ আছে এদিনৰ মানে মাফ কৰি দিলোঁ বুজাটো যাওঁগৈ বুলি। প্ৰথম দিনে মানুহজনে মাৰি দিলে মানে সেইকাৰণে বেয়া হ'ব টাকা আৰু 25,000 টকা লৈছে বুলি কোৱা শুনিছোঁ, কিন্তু এইটো বেয়া কাম কৰিছে। 25,000 টকা ল'ব নালাগে, খুব বেছি গ্লাছখনৰ দাম আপোনালোকৰ 10,000 টকা হয়, কিন্তু মানুহজনে হেনো 25,000 টকা লৈছে, বেছিকৈ লৈছে। তাৰপৰা কি ক'মনো সেইখিনিৰ বিষয়ে। তো মই দুইটাকে ভাল বুলি ক'ব নাযাওঁ, কেলৈ কি সিও মানে মানুহজনৰ গাত হাত দিছে আৰু মানুহজনে প্ৰথমে আহি হাত দিছে, মানে সেইটো মানে দুইটাই বেয়া বুলি কৈ দিছোঁ আৰু নে কি কয়। বেয়া নাভাবি দেই, লগৰ হিচাপেও কৈ দিছোঁ আৰু দে হ'ব উলিয়াই যাম বেয়া যায় আপোনাৰ মানে কি ন চিনো দেখিব পাৰিছে কিমান ধুনীয়া হৈ আছে। আমাৰ ৰাস্তা ঠিক কৰি আছে গাইজ, মানে আৰু দুদিনমানৰ পিছত চাগে আমাৰ ঘৰৰ ওচৰতে ষ্টেণ্ড পইণ্ট হৈ যাব চাগে, ৰাস্তা ধুনীয়াকৈ বনাই আছে। তো আৰু এটা গ্ৰাফিক্স লগাই দিলোঁ আপোনালোকে দেখাম বুলি ভাবি আছিলোঁ, দেখাম বুলি এতিয়া ইউটিউবৰ নামটো মানে লিখি দিলোঁ। লাহে লাহে চব কৰি যাম বুলি কৈছোঁ ন। তো এইভাগেতো চাৰিখনৰ লুকটো ভালেই আৰু চেল কৰি দিম বুলি ভাবিছোঁ, কি হয় নাজানো। মানে কোনোবাই ল'বা যদি কৈ দিবা, হ'লেও মই কথা পাতি ল'ম দাম দৰটো। মানে যদি মই যোনটো দাম বিচাৰিছোঁ মানে সেই দামত যদি পাই যাওঁ গাইছ দি দিব পাৰোঁ। ভাবিছোঁ আকৌ ফেট বাইক এখন ল'ব বুলি, এখন এমাহমান চলাইছোঁ। এমাহ হৈছে, বেছি দিন হোৱা নাই মানে, এমাহ 10 দিনমান আছে। তো কোনোবাই লয় যদি ক'বা মোক কমেণ্ট কৰি চাইকেলখন। তো উইলি একশ্যন মই ইমান ভালকৈ পোৱা নাই গাইছ। হ'ব কেতিয়াবা এনেকৈ মাৰি যাব পাৰোঁ অকণমান দূৰলৈ, কিন্তু নাহিছোঁ এতিয়া বহুত কেইদিন নাই মই এক্সামৰ কাৰণে মানে ঘৰৰ যাবও পোৱা নাই এইকেইদিন। আজি মই ওলাই দিছোঁ কাৰণে এই কম্পিউটাৰ আছে আৰু আৰ্টছ আছে কাৰণে, বাকীকেইদিনটো এইকেইদিন বিৰাট টান চাবজেক্ট আছিলে প্ৰথম দিন। তেনেহ'লে লাগিছোঁ এতিয়া কি হয় নাজানো এক্সামৰ ৰিজাল্টটো। তো আমাৰ ষ্টেচনখন আজিকালি কাৰেণ্টৰ খুঁটা বনাই দিবলৈ কৈছে, তাত কাৰেণ্টৰ খুঁটা বনাই আছে চাওক আপোনালোকে। কাৰেণ্টৰ ট্ৰেইন হৈ যাব এতিয়া আৰু দুদিনমানৰ পিছত।
হেৰি আৰু ষ্টেচনখন এইখনে ধেমাজি ষ্টেচন বেয়া ভাব লাগিছে কি নাজানো মানে ইমান পুটুকনে ভাগ লাগি আহিলে কিবা খাচোন বেয়া বস্তু এনেকুৱা দেই তাৰপৰা মাৰি আছে ই পায় আৰু ইয়াত কথা এটা আছে গাই মই মানে ষ্টেচনলৈ আহিছোঁ মানে কথাটো এইটো যে ঘৰত কাৰেণ্ট নাই কি হ'ল মানে কাৰেণ্ট নাই তাৰপৰা মানে ষ্টেচনলৈ আজি ইমান চাৰ্জি কৰিছোঁ তাত অকল 48 আছে গেম খেলি শেষ কৰি দিলে গাই যেতিয়া আকৌ চাৰ্জ দিবলৈ আহিছোঁ ষ্টেচনত ছাগলী আমাৰ লগত ফিলিং মামা এয়া নাহো নি ঘাঁহ খাই আছোঁ হ'ব দে ইমানখিনি কৈছে আপোনালোকে সুধিছে আৰু এটা কথা মই পাহৰি থাকিছিলোঁ মোক ঘৰৰ পৰা ছাপোৰ্ট কৰে নে নকৰে ন ভিডিঅ' বনোৱাটোত এইটো তাইক আজি কৰি দিছোঁ কমেণ্টৰ ৰিপ্লাই মোক ঘৰৰ পৰা ছাপোৰ্ট কৰে মানে কৰে মানে এনেকৈও যে ইমান ধুনীয়াকৈ যে কয় সেইটো মই ক'ব নাযাওঁ কি মানে ঘৰৰ পৰা পঢ়িবও দিয়ে আৰু ভিডিঅ' বনাবও দিয়ে এনেকুৱা ষ্টাইলৰ মানে তই পঢ়িব লাগিব ভিডিঅ' বনাব লাগিব চব কামেই কৰিব লাগিব এটাও এৰি দিব লাগিব কথা ছাপোৰ্ট কৰে বাৰু নকৰা নহয় চাই থাকিব লাষ্টলৈকে দেই কি হয় মই নিজে নাজানো কেনেকুৱা হ'বলৈ গৈ আছে কেনেকুৱা হ'বলৈ নাই যোৱা যাওঁ আমি ষ্টেচন মাৰিলোঁ ভিডিঅ' ডাঙৰ এঘণ্টামান মাৰিলোঁ ভিডিঅ' ষ্টেচনত গৈ এতিয়া মোবাইলটো চাৰ্জ কৰিব অকণ অলপ ভালে যামগৈ অলপ যি কাম কৰি প্ৰথমে অলপ ফ্ৰী ৱাই ফাই ল'মগৈ ফ্ৰী ৱাই ফাই খাই নহয় আমাৰ ষ্টেচনত প্ৰথমে সেইটো ছেকেণ্ড কিনি খাই ল'ব ষ্টেচনৰ পৰা আহি মেলি ঘৰৰ পৰা মানে আমি বাহিৰত ফুৰিব যাওঁ তাৰ স্কুটিখন আছে মানে বাহিৰত ওলাইছে ওলাই যাওঁ দুটাই উঠিলোঁ মানে এতিয়া ওলাই লৈছোঁ ওলাই যাওঁ বোলে ছুটি দি জানি ইমান বাৰু আছে নাই ইমানখিনি আনিলে ইমান ভাল কিবাখন কি পাপাই ল'ব অঁ নোলোৱা নাই এতিয়া চ' এতিয়া এখন মচলা চাওঁ মানে এখন আমাৰ ল'ম বুলি কৈছিলে মানে ছেকেণ্ড হেণ্ডকৈ কিন্তু এতিয়া নল'লে